গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভালেই বৰ্তমান মোৰ ভালেই আজি আপোনালোকক মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ পুৰা লেকচাৰ দি আছে এইখিনি এইখিনি ককাইদেউহঁতৰ হয় আমি বনাইছোঁ ভাত চব্জি গাড়ী নহয় এইখিনি হৈছে আলু মটৰ কবি এইখিনি বাহিৰত বনোৱা হৈছে জুই টাপত এইখিনি খাম আজি হৈছে খুচবু নেওগ সেইখিনি ওলাই আছে খুচবু নেওগ পাদেত নেওগ এইটো ইয়াৰ পোষ্ট খামগৈ খানা মাই তাত ভিতৰত যোগাৰ কৰি আছে তাত গৈ এতিয়া আমি খানা খাম ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু পুৰা এনজয় কৰিব পৰা যাব লৈছোঁ ভিতৰলৈ খানা খাবলৈ এইজনী হৈছে মোৰ মম চব্জি কৰি আছে আন্ধাৰ বহুত ভোক লাগিছে বুলি কৈছে তাত পোৱা নাই আৰু এইফালে আমাৰ খানা ৰেডি হৈ গ'ল ইফালে দেখাই আছে আলু মটৰ কবি আৰু এইফালে এইখন আমাৰ সৰিয়হৰ খেতি কৰিছে এইফালে শদিয়াত হয় মোৰ মা ঘৰত তাত আপোনালোকে চাওক ইয়াৰ দৃশ্যটো কি ধুনীয়া লাগিছে ইমান ধুনীয়া পৰিৱেশ সঁচাকৈ দেই বহুত বেছি ভাল লাগিছে এইটো পৰিৱেশ চাই বহুত ভাল লাগিছে পৰিৱেশটো আহিবই মন যোৱা নাছিলে আৰু আপোনালোকে এইটো বস্তু চাওক কাঠেৰে নিজে বনাই লৈছে সিহঁতে মানে ধান ঝাৰু ঝৰাতকৈ মানে এইটো বেছি মানে সুবিধা হয় এইফালে ফেন দি ইফালে তাৰ ইটো চাইডে ধূলিবোৰ উৰাই দিছে এইফালে চাওক এইফালে ধূলিবোৰ উৰাই দিছে আৰু এই ইয়াৰ পৰা ধান লৈ ওপৰৰ ফালৰ পৰা ঢালি দিছে আৰু তলত ধানবোৰ পৰিছে তেওঁলোকে চাওক আৰু ধূলিবোৰ এইফালে ফেন দি ইটো চাইডে উৰাই দিছে আৰু এইখিনি ইমানখিনি কৰিলেই আপোনালোকে চাওক কেনেকুৱা লাগিছে বস্তুটো আজিৰ এই ব্লগটো ইমানতে সামৰিছোঁ আশা কৰিছোঁ আপোনালোকে মোক মৰম দিব আৰু আগুৱাই লৈ যোৱাত সহায় কৰিব আৰু আপোনালোকক কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে কমেণ্টত ক'ব মই দিব চেষ্টা কৰিম আৰু ভিডিঅ'টো যদি কিবা ভুল হৈছে তেন্তে শুধৰাইও দিব কাৰণ যিহেতু মই নতুন হয় ইমান ভালকৈ দিব পৰা নাই কিন্তু ভাল ভিডিঅ' দিবৰ বাবে মই চেষ্টা কৰিম আৰু এইখিনি হৈছে মই শদিয়াত মৰা ফটো হয় লগৰী বান্ধৱীবিলাকক লগ পাই তেন্তে আজিলৈ ইমানতে সামৰিছোঁ আশা কৰিছোঁ বহুত বেছি আপোনালোকৰ পৰা মৰম পাম তেনেহ'লে বাই লাষ্টত এই শদিয়াত গৈ যোনবিলাক স্মৃতি হিচাপে জীয়াই ৰাখিবৰ বাবে এই ফটোবোৰ মই ইয়াতে বন্দী কৰি ৰাখিছোঁ আজিলৈ বাই